वेलकम टू माय यूट्यूब चैनल राज ब्लॉग आपनालोक सकलोके स्वागतम जनाइছো एटी भिडिओ लेके गाइस एटी आमी যাব লাগে ওলাইছো বৰ্তমান পিকনিক খাব আৰু বৰ্তমান মই এটি আছো গাড়ীত এইখন হৈছে গাড়ী আৰু আমি গৈ আছো जुगिबिल लेके पिकनिक खाব आपनालोके চাই থাকিব ভিডিওটো হেকলকে বিনা স্কিপ কৰি ভিডিওটো বৰ্তমান মজা লাগিব आपनालोকক ঠিক আছে ভিডিওটো आपनालोকক দেখুৱাম কেনে লাগিব কি কথা आपनालोके কমেন্টত জনাব আৰু নতুনকে চাই আছে যদি সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ভিডিও ভাল ভাল লৈ আহিম বলক আমি যাওঁ ভিডিওটো বিনা দেৰি কৰি আপোনালোকে চাই থাকিব আপোনালোকক দেখুৱাম উপভোগ কৰক বলক फाइनली आহি পাইছো বৰ্তমান जुगिबिल लेके আৰু বৰ্তমান মই আছো जुगिबिলত আৰু বৰ্তমান আপোনালোকক দেখাব চেষ্টা কৰিম जुगिबिलটো আপোনালোকে চাই থাকিব বিনা স্কিপ কৰি ভিডিওটো ঠিক আছে जुगिबिলৰ যিখিনি আছে সব ঠাই আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আৰু जुगिबिলত এতিয়া বৰ্তমান এন্ট্ৰি কৰিছো বলক जुगिबिलটো আপোনালোকে চাব আৰু উপভোগ কৰক ইয়াত কি আছে কি নাই আপোনালোকক দেখাব চেষ্টা কৰিম বলক ফাৰ্স্ট আছে এইটো টিকেট কাউন্টাৰ তাত টিকেট কাটিব পৰা যায় আৰু এইখন হৈছে গেট আপোনালোক এইটো গেট দি পাৰ হৈ যাব লাগিব বৰ্তমান মই সোমাই গৈছো বলক আৰু আগত দেখুৱাম বহুত ধুনীয়া ঠাই এখন ইয়াত আহিব লাগে আপোনালোকে পিকনিক ভোজ কৰিব পৰা যাব আপোনালোকে পাৰিলে আহিব আৰু মোৰ লগত কোন আছে আপোনালোকক আটাইখিনিক দেখুৱাম আপোনালোকে চাই থাকিব ঠিক আছে লৈ যাব পৰা যায় আৰু ইয়াত বহুতখিনি আহিছে পিকনিক খাব লাগে আৰু আপোনালোকৰ যদি টয়লেট ইয়াত আপোনালোকৰ যদি কিবা কিবি খাব মন কৰে তো আপোনালোকে আহি পিলানি এইবোৰ হোটেল আছে হোটেলত খাব পৰা যাব হোটেল আছে আপোনাৰ 3-4টা মান হোটেল আছে সেইটো এটা হোটেল ইয়াতো আপোনালোকে খাব পাৰিব আহি পিলানি তাৰপৰা আগলৈকে যাওঁ আগত দেখুৱাম সব ভিউ আপোনালোকে এবাৰ আহিব जुगिबिल আৰু আপোনালোকে উপভোগ কৰিব চাব আৰু কেনেকৈ লাগিছে ইয়াত দোকানো আছে বিভিন্ন ধৰণৰ মোৰ লগত আছে বিকাশ আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে আপোনালোকে ইয়াক সাপোৰ্ট কৰিব বৰ্তমান ইয়াৰ চেনেলখনৰ নাম হৈছে বিকাশ ব্লগ আৰু বিকাশ ব্লগে কিবা ক'ব যদি আপোনালোকে অকমান শুনক ইয়াৰ কথা নমস্কাৰ আজি আহিছোঁ আমি जुगिबिल ভাল লাগিছে বহুত আৰু ইয়াৰ নাজাৰা ইয়াৰ পৰিৱেশটো বহুত ভাল আৰু বহুতো আহিছে পিকনিক খাবলৈ আমিও আহিছোঁ আমাৰ গোলাঘাট এইটো জেড ইয়াত পিকনিক খাবলৈ আৰু ৰাজদা আহিছে আমাৰ আমি ৰাজভাই ব্লগত মই কোনোদিনা উঠা নাই ৰাজভাই কৈছে আজি এইটো উঠাম বোলে চ' ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই কৰি দিব আপোনালোকক কৈছে ৰিকুৱেষ্ট কৰিছে যেতিয়া আপোনালোকে ছাপোৰ্ট কৰিব ঠিক আছে মোৰ লগত আৰু এজন আছে আপোনালোকৰ ইউটিউবাৰ মৰম আৰু ভাল ভাল ভিডিঅ' ই আগলৈ লৈ যায় যেন আপোনালোকৰ সহায় মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে মোক ছাপোৰ্ট কৰিব ছাপোৰ্টে জয় দি আপোনালোকক মই ভাল ভাল ভিডিঅ' দেখুৱাব চেষ্টা কৰিম আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ আমি আৰু মোৰ লগত আছে এতিয়া ইউটিউবাৰ আপোনালোকৰ মৰম লগা আপোনালোকে চাই চাগে তাৰ ভিডিঅ' বৰ্তমান গোলাঘাট A to Z বয় মোৰ লগত আছে এহেঁতকো আপোনালোকক অকণমান দেখুৱাম আপোনালোকে চাব ঠিক আছে আৰু বলক আপোনালোকক উপভোগ কৰাম সেইখন এতিয়া ঠাই এইটো হৈছে जुगिबिলৰ দলং ধুনীয়া দলং কাঠৰ বনাইছে ধুনীয়া লাগিছে বৰ ধুনীয়া সেইফালে চক এইটো হৈছে जुगिबिल সেইফালে বহি আছে বৰ্তমান ল'ৰা ছোৱালী বহি আছে আৰু সেইফালে পিকনিক কৰি আছে সেইফালে আমাৰ বিকাশ ব্লগ এনজয় কৰিছে ধুনীয়াকৈ ৰখি পেলানি অকণমান ভিউ লৈছে ভাল লাগিছে কিবা এটা মোৰ হাততো এতিয়া বৰ্তমান ড্ৰোন নাই তো আপোনালোকক তথাপিও মই চেষ্টা কৰিছোঁ ড্ৰোন শ্বট উৰাবৰ কাৰণে কপিৰাইট কৰি পেলানি আপোনালোকক ড্ৰোন শ্বট দেখুৱাম বলক উপভোগ কৰক ড্ৰোন শ্বট
এতিয়া আমি গৈ আছোঁ বৰ্তমান খানা বনাবোৰক আপোনালোকক দেখুৱাম কোন কোন আমাৰ গ্ৰুপৰ খানা বনাই আছে বৰ্তমান আপোনালোকক দেখুৱাম বলক চক 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 এইফালে আছে পুৰা কি কাটিছা মই কবি স্লাড বনাই আছে বোলে কুটু 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 আৰু এইফালে আছে আমাৰ গ্ৰুপ এইফালে চব নিজৰ নিজে কামে চব ব্যস্ত হৈ আছে এইফালে চব এইফালে পনীৰ বনাই আছে আৰু পনীৰ বনাই আছে আমাৰ এইফালে চোৱা চোৱা আৰু এইফালে আছে আমাৰ সেইটো হৈছে ভাত ৰান্ধনি ইয়াক আমি হায়াৰ কৰি আনিছোঁ দেই কিন্তু মোৰ দাদা মোৰ ককাই হয় ভাত বনাইছে উপায় নাই আৰু দেই বনাবই লাগিব নহয় পিকনিক খাব আহিছোঁ যেতিয়া পূৰা বনাই আছে ৰান্ধনি হয় এইটো মোৰ ধুনীয়া বনাই আছে দেই এইটোৱে হৈছে মোৰ ৰান্ধনিটো চাইছে নাই বিলাহী কাটিছে বৰ ধুনীয়াকৈ চাবও ধুনীয়া চাইছে নাই বিলাহী নিচিনা বিলাহী নিচিনাও চাবৰ কাৰণে খং উঠি গ'ল তাৰ তাত আছে আদা তাৰপিছত এইফালে গাজৰ আৰু এইফালে মটৰ এইটো হৈছে শ্লাইড সেইফালে মটৰ আৰু এইফালে হৈছে জলকীয়া তাৰপিছত এইফালে নহৰু এইটো তাৰপিছত সেইফালেও আছে মটৰ গম পাইছ নাই এইফালে পাপৰ ধনিয়া মই মানে পাহৰি যাওঁ গম পাইছে ফ্ৰাই কৰি আছোঁ বতাহ জাক আহি আছে অকণ ধোৱাটো অকণ প্ৰব্লেম দিছে তথাপি আৰু চেষ্টা এটা কৰি আছোঁ আৰু মানে এইবাৰ ইয়াত প্ৰথমবাৰৰ বাবে মানে মাছ ফ্ৰাই কৰি আৰু সকলো মানে খুৱাই পেলাই সন্তুষ্ট কৰিবা লগৰখিনিক মানে বনাই মেলাই সন্তুষ্ট কৰিম আৰু কেনেকৈ কি হ'ব পিছতহে দেখা যাব খানাটো টেষ্টটো ন টেষ্টটো বৰ্তমান এতিয়া গাইছ অসমৰ ডাইনাছৰ চাব নেকি মোৰ ওচৰত আছে দেখুৱাইছোঁ আপোনালোকক ভয় লাগিব কিন্তু দেই এইটো চাওক ডাইনাছৰ 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 এইটো চাওক মোৰ ডাইনাছৰ এইটো হৈছে ডাইনাছৰ কেনেকৈ লাগিছে ডাইনাছৰ মজা মজা ডাইনাছৰ ৱাও ডাইনাছৰ নেজটো ছিঙি গৈছে কিন্তু দেই অকণমান বহুত ডাঙৰ আছে ডাইনাছৰটো অকণ আগৰ পৰা দেখুৱাইছোঁ বাৰু ডাইনাছৰটো এইটো ডাইনাছৰ গাইছ এইটো হৈছে মাছ 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 জুগিবিলৰ মাছ সেইটো চাইছে না ঢলাই কৰি বনাইছে কিমান ধুনীয়াকৈ সুন্দৰ ধুনীয়া লাগিছে বঢ়িয়া চক আগফালৰ পৰা দেখুৱাইছোঁ মজা ধুনীয়া খাই দিব দেই চব কিমান ধুনীয়া লাগিছে কি মাছ হয় কমেণ্টত জনাব মই নাজানো দেই কি মাছ হয় আপোনালোকে কমেণ্ট কৰি জনাব মই নাজানো আপোনালোকক যিমানটো পাৰিলোঁ দেখুৱাব চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ এতিয়া লৈছোঁ আৰু খাবৰ কাৰণে চবেই বহিছে ৰাইজসকল এইফালে আছে পূৰা খাবলৈকে বহিছে এইফালে চোৱা আৰু এইফালে পূৰা আমাৰ গ্ৰুপ সেইফালে চবেই আছে নামবোৰ নকওঁ আৰু আপোনালোকে চাব আৰু সেইকেইটা চব খানা ওলাই আহিলে আৰু বৰ্তমান এতিয়া খাবলৈকে বহিছে কি আছে মানে আইটেমবোৰ দেখুৱাইছোঁ এইটো মোৰ হয় মই ইয়াত বহি পেলাই খাম ইয়াত মোৰ পনীৰ আছে পাপৰ আছে তাৰপিছত শ্লাইড আছে আৰু এইফালে কিবা টেঙা আছে আৰু এইফালে কি কি আছে কৈ দিয়া মানে মাছ আৰু গাহৰি খোৱা গাহৰি নেকি বহিছোঁ আৰু খাবলৈ বাকী আৰু ৰাজৰ চেনেলো আপোনালোকে চাব ভিডিঅ'সমূহ নতুনকৈ চেনেলটো আৰম্ভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মৰম দিলেহে আগবাঢ়ি যাবলৈ পাৰিব আৰু বাকী সেয়া আৰু ছাপোৰ্ট কৰিব দেই খাব লৈছোঁ আৰু বৰ্তমান ইমানটোতে আৰু ভিডিঅ'টো সমাপ্ত কৰিম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ ভিডিঅ' আহিলে নটিফিকেশ্যনটো আপোনালোকে পাই যাব ঠিক আছে বাই বাই ইমানটোতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা বিচাৰিছোঁ